জেনেৰেলি লাৰ্ণাৰ লাইচেন্সৰ ভেলিডিটি 6 মাহলৈকে থাকে, কিন্তু আপুনি বিচাৰিলে লাৰ্ণাৰ লাইচেন্স বনোৱাৰ 1 মাহ পিছত অৰ্থাৎ লাৰ্ণাৰ লাইচেন্স বনোৱাৰ 30 দিন পিছত আপুনি মেইন ড্ৰাইভিং লাইচেন্স অৰ্থাৎ পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্সৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। সো আজিৰ এইটো ভিডিঅ'ত পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্সৰ কাৰণে আপুনি কেনেদৰে অনলাইন এপ্লাই কৰিব আৰু অনলাইন এপ্লাই কৰাৰ পিছত ড্ৰাইভিং টেষ্ট দিবলৈ RTO অফিচত কি ডকুমেণ্টছ লৈ যাব কমপ্লিট ডিটেইলছত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। পাৰ্মানেণ্ট ড্ৰাইভিং লাইচেন্স অনলাইন এপ্লাই কৰিবলৈ যিকোনোতে ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰত আপোনালোকে PARIBASN পৰিবহণ লিখি চাৰ্চ কৰি দিব। পৰিবহণ লিখি সাৰ্চ কৰাৰ পিছত প্ৰথম এটা লিংক আহিব পৰিবহণ.gov.in। প্ৰথম লিংকটোত ক্লিক কৰি দিব। আপোনালোকে ফায়াৰফক্স নাইবা গুগল ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰিব, ঠিক আছে। তাৰপিছত ইয়াতে লাইচেন্স ৰিলেটেড ছাৰ্ভিচত প্ৰথমতে এটা অপশ্যন পাব ড্ৰাইভাৰ/লাৰ্ণাৰ লাইচেন্স, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো এনেদৰে চুজ কৰি ল'ব। ষ্টেট চুজ কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পপ আপ আহিব, এইটো আপুনি কেনচেল কৰি দিব। কেনচেল কৰি দিয়াৰ পিছত ইয়াতে ছেকেণ্ড যিটো অপশ্যন আছে এপ্লাই ফৰ ড্ৰাইভিং লাইচেন্স, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লাৰ্ণাৰ লাইচেন্স নাম্বাৰটো ফিল আপ কৰি দিব। মই আপোনালোকক ফিল আপ কৰি দিম। লাৰ্ণাৰ লাইচেন্স নাম্বাৰটো এনেদৰে ফিল আপ কৰিব লাগিব। প্ৰথমতে RTO কোড নাম্বাৰটো থাকিব, ঠিক আছে। তাৰপিছত ইয়াতে এটা স্পেচ আছে, চাব ইয়াতে এটা স্পেচ দিব লাগিব। বাকীখিনি ইয়াতে স্পেচ নোহোৱাকৈ স্লেটছ যেনেকুৱা আছে আপোনালোকৰ লাৰ্ণাৰ লাইচেন্সত ঠিক তেনেদৰে ফিল আপ কৰি দিব। তাৰপিছত ডেট অফ বাৰ্থ কেনেদৰে ফিল আপ কৰিব, ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা এনেদৰে ইয়াৰটো চুজ কৰিব লাগিব। 1998 চুজ কৰিছোঁ। তাৰপিছত ইয়াতে মান্থটো আপোনাক চুজ কৰিব লাগিব। মই জানুৱাৰী চুজ কৰিছোঁ। তাৰপিছত ডে অৰ্থাৎ তাৰিখ কিমান আছিল এনেদৰে চুজ কৰি ল'ব। ইয়াতে আপুনি ডাইৰেক্ট টাইপো কৰিব পাৰে, ঠিক আছে, এনেদৰে। তাৰপিছত চিম্পলি অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি লাৰ্ণাৰ লাইচেন্স বনাওঁতে যিখিনি ডিটেইলছ দিছে ইয়াতে গোটেইখিনি ডিটেইলছ ইয়াতে আপুনি চাব পাৰিব। আপুনি আপোনাৰ লাইচেন্সটো কিমান তাৰিখত ইছ্যু হৈছে ইয়াতে চাব পাৰে। তাৰপিছত ইয়াতে ভেহিকেল ক্লাছ দি আছে। তাৰপিছত ইয়াতে আপোনাৰ লাৰ্ণাৰ লাইচেন্স নাম্বাৰ দিয়া আছে। তাৰপিছত ইয়াতে এক্সপায়াৰী ডেট দিয়া আছে, ঠিক আছে। ইয়াতে যিটো এক্সপায়াৰী ডেট দিয়া আছে এক্সপায়াৰী ডেটৰ ভিতৰত আপোনাক মেইন ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব লাগিব, ঠিক আছে। ইয়াতে আপুনি কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে। ইয়াতে চাব কেতিয়াবা RTO অফিচ যিটো আছে এইটো সিলেক্ট নহয়, ইয়াতে চাব বাই ডিফল্ট সিলেক্ট কৰা আছে। যদি সিলেক্ট নাথাকে ইয়াৰ পৰা আপুনি এনেদৰে ক্লিক কৰি আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। মোৰ যিহেতু সিলেক্ট আছে সিলেক্ট কৰিব নালাগে। তাৰপিছত ইয়াতে এটা সিলেক্ট অপশ্যন পাব, সিলেক্ট অল বুলি লিখা আছে, চিম্পলি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত অ'কে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব পাৰে কংগ্ৰেচুলেশ্যন ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি, চিম্পলি ইয়াতে অ'কেত ক্লিক কৰি দিব। ইয়াতে আপুনি যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন নাম্বাৰটো কপি কৰি ল'ব এনেদৰে, নাইবা আপুনি এইটো স্ক্ৰীনশ্বট ল'ব পাৰে। এনেদৰে আপোনালোকে কপি কৰি ল'ব। তাৰপিছত ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে নেক্সট বুলি লিখা আছে, চিম্পলি নেক্সটত ক্লিক কৰি দিব। এইটো বজাত অহাৰ পিছত ইয়াতে আপোনালোকে এটা সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম পাব। এই ফৰ্মটো আপোনালোকে ডাউনলোড কৰি ৰাখিব, ঠিক আছে। ফৰ্ম 1 যিটো লিখা আছে মই আপোনালোকক ডাউনলোড কৰি দেখুৱাইছোঁ। এইটো হৈছে সেল্ফ ডিক্লাৰেশ্যন ফৰ্ম। মই এই ফৰ্মটো আগলৈ আপোনালোকক ফিল আপ কৰি দেখুৱাম, ঠিক আছে। তাৰপিছত সেল্ফ ডিক্লাৰেশ্যন ফৰ্মটো ডাউনলোড কৰাৰ পিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে চিম্পলি প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে অট'মেটিক আহি যায়, কেতিয়াবা নাহে। ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো এনেদৰে ফিল আপ কৰি দিব। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ফিল আপ কৰি চিম্পলি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব, ইয়াতে অলপ ৱেইট কৰিব। তাৰপিছত চিম্পলি ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত তলৰ পিনে স্ক্ৰল কৰিব। ইয়াতে আপোনাক ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছ আপলোড কৰিবলৈ ইয়াতে চাব সিলেক্ট এটা অপশ্যন আছে, সিলেক্টত ক্লিক কৰি দিওঁ। তাৰপিছত ইয়াতে লাৰ্ণাৰ লাইচেন্স এইটো চুজ কৰি ল'ব, ঠিক আছে। তাৰপিছত প্ৰুফটো আপুনি চুজ কৰিব এনেদৰে, লাৰ্ণাৰ লাইচেন্স এনেদৰে চুজ কৰি ল'ব। তাৰপিছত ইয়াতে চাব ডক্স নাম্বাৰ, ইছ্যুড বাই, ইছ্যুড ডেট, কণ্টেক্ট নাম্বাৰ, এইখিনি আপোনালোকক ফিল আপ কৰিব নালাগে, এইখিনি মেণ্ডেটাৰী নহয়, ঠিক আছে। তাৰপিছত ইয়াতে চাব আপোনাৰ লাৰ্ণাৰ লাইচেন্স আপলোড কৰিবলৈ ফাইলৰ চাইজটো দিয়া আছে। মেক্সিমাম আপোনালোকে 500 KB লৈকে আপলোড কৰিব পাৰিব আৰু JPG, JPEG, PDF ফৰ্মেটত আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। আপলোড কৰিবলৈ ইয়াতে ব্ৰাউজত ক্লিক কৰি দিব। ব্ৰাউজত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ লাৰ্ণাৰ লাইচেন্সটো এনেদৰে চিলেক্ট কৰি ল'ব। তাৰপিছত অ'পেন। তাৰপিছত ইয়াতে আপলোড এটা অপশ্যন আছে, চিম্পলি আপলোডত ক্লিক কৰি দিব। আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপোনালোকে ষ্টেটাছটো চাব পাৰে, আপলোডেড বুলি দেখুৱাই আছে, ঠিক আছে। ইয়াতে আপুনি কনফাৰ্ম যিটো অপশ্যন আছে আপুনি কনফাৰ্মত ক্লিক কৰি দিব। বিচাৰিলে ইয়াৰ পৰা আপুনি চাব পাৰিব ডকুমেণ্টছটো, আৰু কিবা কাৰণত যদি আপুনি ভুল ডকুমেণ্টছ আপলোড কৰি ইয়াতে আপুনি কেনচেল কৰি ৰিপিট বেলেগ ডকুমেণ্টছ আপলোড কৰিব পাৰিব। জাষ্ট মই ইয়াতে কনফাৰ্মত ক্লিক কৰি দিছোঁ।
কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব আৰু ডকুমেণ্টছ লাৰ্নাৰ লাইচেঞ্চ প্ৰুফ লাৰ্নাৰ লাইচেঞ্চ ইয়াতে সেভড বুলি দেখুৱাইছে ইয়াতে আপোনাক ৰাইট চিম্বল আহিব লাগিব ৰাইট চিম্বল আহিলে আপোনালোকক বুজিব লাগিব যে ডকুমেণ্টছটো সাকসেসফুলি আপলোড হৈ গৈছে তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক এপ্লিকেশ্যন ষ্টেটাছ শ্ব' কৰিব ইয়াতে আপোনালোকে তলৰ পিনে স্ক্ৰল কৰিব তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে চাব ইস্যু অফ ড্ৰাইভিং লাইচেঞ্চ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰা প্ৰচেছ কমপ্লিট বুলি দেখুৱাইছে তাৰপিছত ডকুমেণ্টছ আপলোড কমপ্লিট বুলি দেখুৱাইছে ঠিক আছে তাৰপিছত এতিয়া আপোনালোকক ফিজ পেমেণ্ট কৰিব লাগিব ফিজ পেমেণ্ট কৰিবলৈ ইয়াতে চাব ফি পেমেণ্ট বুলি লিখা আছে সিম্পলি ফি পেমেণ্টত ক্লিক কৰি দিব অলপ সময় লোডিং হ'ব ইয়াতে ৱেইট কৰিব ইয়াতে চাব পাৰে অটোমেটিক আহি গৈছে 4 চকীয়া যেহেতু 4 হুইলাৰ কাৰণে আপোনাক 1000 টকা পেমেণ্ট কৰিব লাগিব এটো ষ্টেট ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে ইয়াতে পেমেণ্ট কৰিবলৈ প্ৰথমতে ইয়াতে সিলেক্টত ক্লিক কৰি দিব তাৰ পিছত ই গ্যাস যেটো অপচন আছে ই গ্যাসটো চুজ কৰিব তাৰ পিছত ইয়াতে ক্যাপচা যি আছে সেম ফিল আপ কৰি দিব কেতিয়াবা যদি ক্যাপচা নাহে বা আপুনি বুজি নাপায় ইয়াতে চাব ৰিফ্ৰেশ আইকন দিয়া আছে আপুনি ৰিফ্ৰেশ আইকনত ক্লিক কৰি আপুনি ক্যাপচাটো আপুনি ৰিজেনাৰেট কৰিব পাৰিব ঠিক আছে ক্যাপচাটো ফিল আপ কৰাৰ পিছত ইয়াতে সিম্পলি পে নাও এটা অপচন পাব পে নাওত ক্লিক কৰি দিব পে নাওত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন একসেপ্ট কৰিব লাগিব ইয়াতে এটা টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত প্ৰসিড টু পেমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো বাজত গুচি আহিব এইটো বাজত ইয়াতে এটা অপচন পাব পেমেণ্ট কৰিবলৈ সিলেক্ট বেংক বুলি লিখা আছে সিলেক্ট বেংক ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব এক্সিছ ইজি পে নো চাৰ্জ লিখা আছে এইটো আপুনি চুজ কৰি ল'ব চুজ কৰাৰ পিছত ইয়াতে এটা আই এগ্ৰি অপচন দিয়া আছে আই এগ্ৰি অপচনত টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত প্ৰসিড ফৰ পেমেণ্টত ক্লিক কৰি দিব তাৰপিছত ইয়াতে অকেত ক্লিক কৰি দিব তাৰপিছত এইটো বাজত ইয়াতে চাব ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনাক একসেপ্ট কৰিব লাগিব তাৰ কাৰণে ইয়াতে এটা টিক মাৰ্ক দিব এনেকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যন য'ত লিখা আছে এনেদৰে এটা টিক মাৰ্ক দিব তাৰপিছত ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে পেমেণ্ট অপশ্যন কেইটামান দিয়া আছে প্ৰথমতে দিয়া আছে UPI তাৰপিছত ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড তাৰপিছত দিয়া আছে ইণ্টাৰনেট বেংকিং ঠিক আছে মই এটা কৰি আপোনালোকক বুজাবলৈ ট্ৰাই কৰিছোঁ আপুনি যদি UPI সহায়ত কৰে UPI অৰ্থাৎ আপোনাৰ ফোন পে গুগল পে পেটিএম আপুনি যিকোনো এটাৰ সহায়ত যদি আপুনি পেমেণ্ট কৰিব বিচাৰে ইয়াতে আপোনাৰ যেটো UPI আইডি আছে UPI আইডিটো আপোনাৰ যেটো ফোন পে বা গুগল পে আছে তাৰে হোম পেজতে পাব ঠিক আছে ইয়াতে UPI আইডিটো ফিল আপ কৰি দিব তাৰ পিছত ইয়াতে ভেৰিফাই কোড অৰ্থাৎ ক্যাপচা যি আছে ইয়াতে সেম ফিল আপ কৰি ইয়াতে কমপ্লিট পেমেণ্ট অন ফোন পেত ক্লিক কৰি দিলে আপোনাৰ পেমেণ্ট আপোনাৰ যেটো ফোন পে UPI পিন আছে পিনটো আপোনাৰ খুজিব তাৰ পিছত আপুনি পেমেণ্টখিনি কৰিব পাৰিব ঠিক আছে তাৰ পিছত ইয়াতে আছে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড অৰ্থাৎ আপুনি ATM নাইবা ক্ৰেডিট কাৰ্ডৰ সহায়ত পেমেণ্ট কৰিব পাৰিব তাৰ কাৰণে সেকেন্ড অপচনটো আপুনি চুজ কৰিব চুজ কৰাৰ পিছত ইয়াতে চাব আপোনাৰ কাৰ্ডটো কি হয় ভিসা কাৰ্ড নে মাষ্টাৰ কাৰ্ড নে ৰুপে কাৰ্ড ইয়াতে আপোনাৰ কাৰ্ডটো চুজ কৰিব লাগিব ঠিক আছে পিছলৈ আপুনি ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পেমেণ্ট কৰিব পাৰিব ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে পেমেণ্ট কৰিবলৈ ইয়াতে চাব থাৰ্ড অপচন চুজ কৰিব চুজ কৰাৰ পিছত আপোনাৰ যদি এক্সিছ বেংকত কি ইণ্টাৰনেট বেংকিং আছে আপোনাৰ যদি কৰ্পোৰেট হয় ইয়াতে প্ৰথম অপচনটো চুজ কৰিব আৰু যদি আপোনাৰ ৰিটেল হয় সেকেন্ড অপচনটো চুজ কৰিব ঠিক আছে আৰু আপোনাৰ যদি আদাৰ্স বেংকত একাউণ্ট আছে SBI হওক বা পাঞ্জাব নেশ্যনেল বেংকে হওক আপুনি থাৰ্ড অপচনটো চুজ কৰিব ইয়াতে চাব থাৰ্ড অপচনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পিছত ইয়াতে চাব ইয়াতে HDFC বেংক ICICI বেংক তাৰপিছত কোটেক বেংক ষ্টেট বেংক ইয়াতে ডাইৰেক্ট এই চাৰিটামান দিয়া আছে আপোনাৰ যদি বেলেগ বেংকত হয় ইয়াতে আপুনি সিলেক্ট ইয়ৰ বেংকত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি বেংকটো চুজ কৰি ল'ব ঠিক আছে মই আপোনালোকক পেমেণ্ট কৰি দেখো মই ইয়াতে SBI টো চুজ কৰিছোঁ ইয়াতে প্ৰথমতে দিয়া আছে চাব ষ্টেট বেংক অফ ইণ্ডিয়া তাৰপিছত ইয়াতে চাব সিলেক্ট হৈ গৈছে তাৰপিছত আপোনাক মেক পেমেণ্টত ক্লিক কৰি দিব লাগিব ইয়াতে 1000 দেখুৱাই আছে আপোনাৰ যদি 2 চকীয়া হয় ইয়াতে 700 থাকিব ঠিক আছে এটো ষ্টেট ওয়াইজ বেলেগ হয় মই ইয়াতে মেক পেমেণ্টত ক্লিক কৰি দিছোঁ অলপ সময় ৱেইট কৰিব ইয়াতে অলপ লোডিং হ'ব ইয়াতে আপোনাৰ যেটো ইউজাৰ নেম আছে ইণ্টাৰনেট বেংকিঙৰ ইউজাৰ নেমটো টাইপ কৰি দিব তাৰপিছত ইয়াতে পাছৱৰ্ড যি আছে আপুনি ফিল আপ কৰি দিব লগইন কৰিব জানে আপুনি তাৰপিছত ইয়াতে আপোনাৰ যেটো ক্যাপচা আছে ইয়াতে ক্যাপচাটো সেম ফিল আপ কৰি লগইনত ক্লিক কৰি দিব ঠিক আছে মই আপোনালোকক পেমেণ্ট কৰি দেখুৱাইছোঁ লগইনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব আপুনি যদি ইণ্টাৰনেট বেংকিঙৰ সহায়ত পেমেণ্ট কৰি আছে তাৰপিছত ইয়াতে আকৌ কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংকত যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেইটো মোবাইল নম্বৰত এটা OTP আহিব OTP টো ইয়াতে আপুনি ফিল আপ কৰি দিব OTP টো ফিল আপ কৰাৰ পিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব ইয়ৰ পেমেণ্ট ওয়াজ সাকসেসফুল ইয়াতে অলপ সময় ৱেইট কৰিব ইয়াতে চাব লোডিং হৈ আছে
ইয়াতে চাব ষ্টেটাছ ছাকচেছ বুলি দেখুৱাই আছে, ৰিমাৰ্কছত আপোনাৰ পে'মেণ্ট ৰিচিভ বুলি দেখুৱাই আছে। ঠিক আছে, আপোনাৰ যিটো পে'মেণ্ট ৰিচিভ হয় পে'মেণ্ট ৰিচিপ্টটো ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰি দিব। ক্লিক হিয়াৰ ফৰ প্ৰিণ্ট ৰিচিপ্ট ইয়াতে ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি এনেদৰে ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে কেপচা যি আছে ইয়াতে চেম ফিল আপ কৰি দিব। পে'মেণ্ট ফেইল হ'লে কেনেদৰে কৰিব লাগে মই আপোনালোকক আগলৈ দেখুৱাই আছোঁ। তাৰপিছত প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰি দিব। ইয়াতে চাব পে'মেণ্ট ৰিচিপ্ট ছাকচেছফুলি জেনেৰেট হৈ গৈছে। ইয়াতে চাব পাৰে ই ৰিচিপ্ট ফৰ অনলাইন ড্ৰাইভিং লাইচেঞ্চ। এতিয়া যিটো পে'মেণ্ট ৰিচিপ্ট আছে পে'মেণ্ট ৰিচিপ্টটো আপোনালোকে এজ এ PDF ছেভ কৰি ৰাখিব। ঠিক আছে, কম্পিউটাৰত আপোনালোকে নিশ্চয় জানে কেনেদৰে ছেভ কৰিব লাগে। মই মোবাইলটো শিকাইছিলোঁ আগতে কেনেদৰে ছেভ কৰিব পাৰিব। ঠিক আছে, এতিয়া মই আপোনালোকক দেখুৱাম আপুনি যদি পে'মেণ্ট কৰোঁতে আপোনাৰ পে'মেণ্টটো ফেইল হয় কেনেদৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। আহক জানি লওঁ। কেতিয়াবা যদি পে'মেণ্ট কৰোঁতে আপোনাৰ পে'মেণ্টটো ফেইল হয়, প্ৰথমতে আপুনি হোম পেজত আহিব। হোম পেজত অহাৰ পিছত ইয়াতে চাব এটা অপশ্যন আছে, মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে অপশ্যনটো ফি পে'মেণ্ট বুলি লিখা আছে। তাৰপিছত তলত ইয়াতে চাব ফি পে'মেণ্টত আপুনি ক্লিক কৰি দিব। তাৰপিছত ভেৰিফাই পে'মেণ্ট ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত প্ৰথমতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব। তাৰপিছত কেপচা ফিল আপ কৰি ইয়াতে আপুনি ভেৰিফাইড ক্লিক কৰি দিব। মই আপোনালোকক দেখুৱাইছোঁ। ফিল আপ কৰি আপুনি এনেদৰে ভেৰিফাইড ক্লিক কৰি দিব। তাৰপিছত ইয়াতে চাব এটা টিক মাৰ্ক দিব। এনেদৰে মই যেনেকৈ দিছোঁ ইয়াতে এনেদৰে এটা টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে চাব ষ্টেটাছ মই আগতে পে'মেণ্ট কৰিছিলোঁ, কিন্তু ষ্টেটাছটো ইয়াতে ফেইল বুলি দেখুৱাইছে। ৰিমাৰ্কছো ইয়াতে পে'মেণ্ট ফেইল বুলি দেখুৱাইছে। মই আপোনালোকক এতিয়া চলিউশ্যন দেখুৱাইছোঁ আপুনি কেনেদৰে পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰিবলৈ ইয়াতে আপুনি ই পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপুনি এপ্লিকেশ্যন ফি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব। ঠিক আছে, প্ৰথমতে আপোনাক ভেৰিফাই কৰিব লাগিব। তাৰপিছতে মই ভেৰিফাই কৰি আগতে দেখুৱালোঁ। তাৰপিছত ক্লিক হিয়াৰ টু কেলকুলেটত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিখিনি পে'মেণ্টটো ইয়াতে শ্ব' কৰিব। তাৰপিছত পে'মেণ্ট কেনেকৈ কৰিব লাগে জানে, ইয়াতে আপুনি ই গেছ চুজ কৰিব। তাৰপিছত কেপচা ফিল আপ কৰি আপুনি পে' নাওত ক্লিক কৰি দিব। বাকীখিনি প্ৰচেছ একে মই আপোনালোকক অলপ আগতে দেখুৱালোঁ কেনেদৰে পে'মেণ্ট কৰিব লাগে। ইয়াতে আপুনি অকল মনত ৰাখিব আপোনাৰ যদি পে'মেণ্ট ফেইল হয় প্ৰথমতে আপোনাক ভেৰিফাই কৰিব লাগিব। মই অলপ আগত যেনেদৰে দেখুৱালোঁ তাৰপিছতহে আপুনি পে'মেণ্ট কৰিব পাৰিব। ঠিক আছে, কেতিয়াবা আপোনাক 10 মিনিট 15 মিনিট 30 মিনিট এনেকুৱা দেখুৱাব পাৰে যে 10 মিনিট পিছত পে'মেণ্ট কৰিব লাগিব, 20 মিনিট পিছত পে'মেণ্ট কৰিব লাগিব। আপোনাক কেতিয়াবা ৱেইট কৰাৰ প্ৰয়োজন হ'ব পাৰে। ঠিক আছে, যদি পে'মেণ্ট ফেইল হয় আপুনি এনেদৰে পে'মেণ্ট কৰিব পাৰিব। ড্ৰাইভিং লাইচেন্স অনলাইন এপ্লাই কৰাৰ প্ৰচেছখিনি আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া আহক জানি লওঁ ড্ৰাইভিং টেষ্ট দিবলৈ RTO অফিচত কি ডকুমেণ্টছ লৈ যাব। মেইনলি ড্ৰাইভিং টেষ্ট দিবলৈ দুটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এটা হৈছে পে'মেণ্ট ৰিচিপ্ট, এইটো হৈছে পে'মেণ্ট ৰিচিপ্ট, আৰু ছেকেণ্ডটো হৈছে ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট। ইয়াক কোৱা হয়, মই আপোনালোকক অ'পেন কৰি দেখুৱাইছোঁ। এইটো হৈছে ছেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, ইয়াক ফৰ্ম 1 বুলিও কোৱা হয়। মই এপ্লাই কৰাৰ যেতিয়া প্ৰচেছ দেখুৱাইছিলোঁ আপোনালোকক কৈছিলোঁ যে ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেটটো আপুনি ডাউনলোড কৰি ল'ব। আপোনালোকে নিশ্চয় ডাউনলোড কৰি লৈছে। ইয়াতে ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেটত কেইটামান টিক মাৰ্ক দিব লাগিব। ইয়াতে যিটো B নম্বৰ আছে B নম্বৰৰ ওপৰত ইয়েছৰ টিক মাৰ্ক দিব। বাকীকেইটা এনেদৰে আপোনালোকে ন'ৰ ওপৰত টিক মাৰ্ক দিব। ঠিক আছে, ইয়াতে আপোনাৰ এপ্লিকেণ্টৰ আপুনি ছিগনেচাৰটো চাব পাৰিব। তো এই বেচিকেলি আপোনাৰ এই দুটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এটা হৈছে পে'মেণ্ট ৰিচিপ্ট আৰু এটা হৈছে ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট। বিচাৰিলে ইয়াৰ পৰা আপুনি চেকো কৰিব পাৰিব যে আপুনি RTO অফিচৰ কোনটো কাউণ্টাৰত যাব লাগিব। ইয়াতে চাব মোৰ যিটো কাউণ্টাৰ আছে RTO AUTS 1, আপুনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰাতে ইয়াতে আপুনি চাব পাৰিব যে আপোনাক কোনটো কাউণ্টাৰত লৈ যাব লাগিব ডকুমেণ্টছখিনি। ঠিক আছে, চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। মই ভাবোঁ ভিডিঅ'টো আপোনালোকৰ বহুত হেল্পফুল হৈছে। যদি হেল্পফুল হয় নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আমাৰ চেনেলটো। থেংক ইউ।